বন্ধুসকল, আজি এই ভিডিঅ'টোত দৌৰাৰ সঠিক আৰু বৈজ্ঞানিক পদ্ধতিৰ বিষয়ে জানো আহক, যাৰ সহায়ত আপুনি ষ্টেমিনাৰ বঢ়াব পাৰিব আৰু বেছি দূৰ অতিক্ৰম কৰিব পাৰিব। বন্ধুসকল, সাধাৰণতে মানুহে ভাবে দৌৰা এটা সহজ কাম। ৰাতিপুৱা সোনকালে উঠি জোতা পিন্ধি আৰু দৌৰিব লাগি যায়। বহুতো লোকে এইদৰে দৌৰিব লাগি যায় আৰু অলপ সময়ৰ পাছত বহুতো অসুবিধাৰ সন্মুখীন হয়। ইয়াৰ সকলোতকৈ ডাঙৰ কাৰণটো হৈছে আপুনি দৌৰাৰ সঠিক পদ্ধতিৰ বিষয়ে অজ্ঞাত। বন্ধুসকল, দৌৰাৰ আঁৰত এটা বৈজ্ঞানিক পদ্ধতি আছে। যদি আপুনি এইটো জানি লয়, নিশ্চয় সোনকালে ভাগৰ নলগাকৈ দৌৰিব পাৰিব, যাৰ ফলত আপোনাৰ ষ্টেমিনাৰো বাঢ়িব। বন্ধুসকল, আপোনাৰ ষ্টেমিনাৰ যিমান হ'ব সিমান দেৰিলৈকে দৌৰাৰ চান্স থাকিব। সৰ্বপ্ৰথমে আমি দৌৰাৰ সময়ত হাত দুখনৰ পজিশ্যনৰ ওপৰত ধ্যান দিব লাগিব, কিয়নো ৰানিং কৰাৰ সময়ত হাত দুখনৰ মুভমেণ্ট যথেষ্ট গুৰুত্বপূৰ্ণ। যদি আপোনাৰ হাত দুখন সঠিক পজিশ্যনত থাকে, তেতিয়া সঠিক টেকনিকৰ বাবে আপোনাৰ স্পীডটোত পৰিৱৰ্তন হ'ব। যেতিয়া আপুনি দৌৰিব, তেতিয়া ধ্যান ৰাখিব যাতে সোঁ হাতখন বাওঁ হাতখনৰ ফালে নাযায় বা বাওঁ হাতখন সোঁফালৰ ফালে নাযায়। এতিয়া আহিছোঁ উশাহ লোৱাৰ সঠিক পদ্ধতি। বন্ধুসকল, নৰ্মেলি যেতিয়া আমি উশাহ লওঁ, তেতিয়া হাওঁফাওৰ ওপৰৰ অংশ ব্যৱহাৰ হয় আৰু আমাৰ শৰীৰে পৰ্যাপ্ত পৰিমাণে অক্সিজেন পায়, যাৰ বাবে শৰীৰৰ সকলো এক্টিভিটিছ সুন্দৰভাৱে হৈ থাকে। যি নেকি আমাৰ হাওঁফাওৰ অক্সিজেন ষ্ট'ৰ কৰিব পৰা কেপাচিটি 6 লিটাৰলৈকে থাকে। নৰ্মেলি আমি আধা লিটাৰ অক্সিজেনহে লওঁ আৰু আধা লিটাৰ কাৰ্বন ডাই অক্সাইড এৰি দিওঁ। তাৰমানে আমি যিমান লৈছোঁ সিমান এৰিছোঁ। এইটো কণ্ডিশ্যনত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ সন্তুলন বনি থাকে। কিন্তু যেতিয়া আমি দৌৰি থাকোঁ, তেতিয়া জল্দি জল্দি উশাহ লোৱা আৰম্ভ কৰোঁ, যাৰ ফলত হাওঁফাওৰ ওপৰৰ অংশহে ব্যৱহাৰ হয়। আৰু যেতিয়া মুখেৰে বেছি উশাহ লওঁ, তেতিয়া কাৰ্বন ডাই অক্সাইড সঠিকভাৱে এৰিব নোৱাৰোঁ আৰু এই কণ্ডিশ্যনত লগাতকৈ বেছি উশাহ হাওঁফাওত সোমাই যায়, যাৰ বাবে কাৰ্বন ডাই অক্সাইডত আৰু অক্সিজেনৰ সন্তুলন বনি নাথাকে। ইয়াৰ ফলত নতুন অক্সিজেন হাওঁফাওত কম পৰিমাণে পোৱা যায় আৰু মাংসপেশীত জোৰ পৰিবলৈ আৰম্ভ কৰে। ইয়াৰ বাবে হাওঁফাওৰ মাংসপেশী ভাগৰি যায় আৰু লগে লগে অক্সিজেন অবিহনে শৰীৰত লেক্টিক এচিডৰ মাত্ৰা বাঢ়ি যায়, যাৰ বাবে আপুনি বা মই ভাগৰি যাওঁ আৰু ভাগৰত ৰ'ব লগা হয়। সেইবাবে সঠিকভাৱে উশাহ লওক আৰু সম্পূৰ্ণকৈ এৰি দিয়ক। বন্ধুসকল, দৌৰাৰ সময়ত আপোনালোকে দহকৈ আৰু দীঘলকৈ উশাহ ল'ব, যাৰ ফলত অক্সিজেনৰ মাত্ৰা আমাৰ শৰীৰত বেছিকৈ যায় আৰু এটা উশাহতে 5ৰ পৰা 6 ষ্টেপ দূৰলৈ যাব পাৰি। বন্ধুসকল, যিমান সঠিক পদ্ধতিৰে উশাহ লোৱাটো জৰুৰী, ঠিক তেনেকৈ উশাহ এৰাটোও জৰুৰী। গতিকে আপুনি যিমানেই উশাহ ল'ব সিমানেই উশাহ এৰিব, তাৰপিছত আকৌ নতুনকৈ উশাহ ল'ব। উশাহ লোৱা স্পীড আমাৰ দৌৰৰ স্পীডৰ ওপৰত নিৰ্ভৰ কৰিব। যদি আপুনি লাহেকৈ দৌৰিছে, তেনেহ'লে উশাহ লোৱা স্পীডটো কম হ'ব লাগিব, আৰু যদিহে আপুনি স্পীড দৌৰিছে, তেনেহ'লে উশাহো স্পীড ল'ব লাগিব। বন্ধুসকল, যদিহে আপোনালোকে এনেবোৰ সৰু সৰু কথা মন কৰে, তেন্তে দৌৰাৰ সময়ত আপোনাৰ বাবে যথেষ্ট লাভদায়ক হ'ব।